অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। নামঘৰৰ গেটখন দেখি নামঘৰলৈ আহিছোঁ বুলি নাভাবিব আকৌ দেই। আচলতে ঢেকীয়াখোৱাৰ গাঁৱৰে মোৰ ভণ্টি এজনী ঘৰলৈ আহিছোঁ। আজি মানে আমাৰ সৰু সুৰা পিকনিক এটা আছে। অহাত আমাৰ দেৰিয়ে হ'ল, আহি পেলাই আমি কামত লাগিলোহি। আমি মানে তাহাঁতৰ পথাৰতে খামগৈ, কিন্তু ঘৰৰ পৰা অলপমান কামকেইটা কৰি পেলাই কমাই লৈছোঁ আৰু। এইফালে আমাৰ চয়নিকা আৰু জ্যোতিস্মিতা, ইহঁত দুজনী মোৰ ভণ্টিয়ে হয়। আৰু এইফালে আমাৰ সুপ্ৰিয়া আৰু এইফালে আমাৰ অৰিষ্ঠা ওলাইছেহি, এইও বাৰু মোৰ ভণ্টিয়ে হয়। আমিও দেৰি নকৰি এফালে ভাত আৰু এফালে মাংসটো বহাই দিলোঁ। আৰু আজি আমি আচলতে মাংসটো পুৰি খাম বুলি ভাবিছিলোঁ, কিন্তু এইটো কলপাতত দিয়াই মাংস হ'ল আৰু মাজতে চাহৰ যোগাৰো চলিলে। মেনেজ কৰি পেলাই চাহৰ চচতে পাপৰো ভাজি ল'লোঁ। আৰু আজি ইমান এটা ভাল দিনটো 1 মিনিটৰ ভিতৰতে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আজি আমাৰ খানাত আছিলে বইল চিকেন চালাড, ভাত, পাপৰ আৰু নেমু। তাৰপিছত আমি অলপমান কথা পাতিলোঁ, ফটো মাৰিলোঁ। তেন্তে আজিলৈ সামৰিছোঁ, আকৌ লগ পাম।